স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল নিকিতাস ব্লগলৈকে। আজি মই ভাবিলো এনেকুৱা কি ৰিভিউ আনিব পাৰো যোনটো লৰা ছোৱালী দুটাৰ কাৰণে হ'ব পাৰে, দুটাই ইউজ কৰিব পাৰে। সো আজি মই আপোনালোকৰ কাৰণে আনিছো হোৱাইট টোন ক্ৰীমৰ ৰিভিউ। বহুতে জানেই চাগে এটোৰ কথা। সো মই আজি আপোনালোকৰ কাৰণে এটোৰে ৰিভিউ আনিছো। মোৰ প্ৰডাক্টটো হৈছে 25 ml আৰু ইয়াৰ MRP টো হৈছে 75 rupees মানে 75 টকা। আৰু ইয়াৰ সেলফ লাইফটো হৈছে এখিনতে লিখা থাকে September 2019 পৰা 24 months থাকে, মানে আপোনালোকৰ 2021 সেপ্টেম্বৰলৈকে আছে। মই আপোনালোকক ইয়াৰ টেক্সচাৰটো দেখাই দিওঁ, তেতিয়া আপোনালোকে গম পাব ক্ৰীমটো কেনেকুৱা হয় আচলতে। আপোনালোকে দেখিছে এইটো হোৱাইট টাইপৰ হয়। আপোনালোকৰ এইটো হাতত ইউজ কৰি দেখা, তেতিয়া আপোনালোকে ভালকে গম পাব। ইনষ্টেণ্ট ফেয়াৰনেছ দিয়ে আৰু খুব ইজিলি ক্ৰীমটো এবজৰ্ব হয়। এটা লিখা আছে ক্ৰীমটোত যে এইটো মানে খুব সফট এণ্ড স্মুথ হয়। সঁচাকৈ হয়। আপোনালোকে এইটো মুখত লগাই দেখা। মুখত বৰ্তমান মই লিপষ্টিকৰ বাহিৰে আৰু একো ঘঁহা নাই। এনেকৈ ডটছ কৰি আপোনালোকে বেছি ডটছে ল'ব পাৰে। মই মানে জাষ্ট ডেমোটো দেখাবৰ কাৰণে খুব কম ডটছে দি আপোনালোকক দেখাইছোঁ। আৰু আপোনালোকে দেখিছে চাগে ক্ৰীমটো এবজৰ্ব খুব ইজিলি হয় আৰু হাতেদি মানে ক্ৰীমটো লগাব পাৰে। বিউটি ব্লেণ্ডাৰ চেণ্ডাৰ একো নালাগে, খুব ইজিলি এবজৰ্ব হয়, সফট হয়। আপোনালোকে দেখিব পাৰিছে ইনষ্টেণ্ট ফেয়াৰনেছ দিয়ে। আৰু এটা লিখা আছে এইটো ছান প্ৰটেকশ্যন হয়, হাইড্ৰেটিং ছান প্ৰটেকশ্যন। কিন্তু আপোনালোকে যদি বাহিৰত যায় তেতিয়াহ'লে আপোনালোকে ইয়াৰ আগত ছানস্ক্ৰীন লগাই এইটো লগাব পাৰে। আৰু অইলি স্কিনৰ কাৰণে এইটো ক্ৰীম ভাল। তাৰ খালি আপোনালোকে এইটো ক্ৰীম লগোৱাৰ পিছত পাউডাৰ অলপমান লগাই ল'ব অইলি স্কিনবিলাকে। আৰু ড্ৰাই স্কিনৰ মানুহবিলাকে এইটো ডাইৰেক্টকৈ লগাব পাৰে, কাৰণ এইটো ক্ৰীম অইলি টাইপৰ হয়, মইশ্চাৰাইজাৰ টাইপৰ। আপোনালোকৰ কাৰণে এইটো ডাইৰেক্টকৈ ভাল। আৰু ল'ৰাবিলাকে এইটো ডাইৰেক্ট লগাই দিব পাৰে ফেচ ৱাছ কৰি। সো ক্ৰীমটোৰ ৰিভিউ এইটোৱে আছিলে। যদি আপোনালোকে ভাল পাইছে, আপোনালোকে এইটো লোকেল দোকান, ওচৰৰ চব দোকানতে এভেইলেবল আছে, আপোনালোকে কিনিব পাৰে। আৰু যদি মোৰ ভিডিঅ'টো চাই অলপ হ'লেও ভাল পাইছে, তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিলে মোৰ চব ভিডিঅ' আপোনালোকৰ তাত আহি থাকিব। থেংক ইউ।